উলংগ শৰীৰ দেখিবলৈ কোনেও তোমাক এটকা নিদিয়ে, কিন্তু উলংগ শৰীৰ দেখিবলৈ হাজাৰ হাজাৰ টকা উৰুৱাই দিয়ে। সন্মান কৰাটো কোনেও নুবুজে, এবাৰ সন্মান কৰিলে যে ছেকেণ্ড বাৰ সেই সন্মানটো তোমাক কৰিব সেইটো নাজানে। আৰে ক'লে কি লাভ হ'ব? যেনেদৰে কুকুৰৰ বেকাৰ নেজডাল কেতিয়াও চিধা নহয়, ঠিক তেনে কিছুমান মানুহ আছে যিমানেই ভাল ৰাস্তাত আনিবলৈ চেষ্টা নকৰা নহয় কিয় তেওঁ আকৌ আগৰ অভ্যাসতো উঠি যাব। কাৰোবাক নিজৰ প্ৰয়োজনতকৈ বেছি দাম দিব নালাগে, কাৰোবাক নিজৰ প্ৰয়োজনতকৈ বেছি দাম দিব নালাগে, আৰু যদি দিয়া তেন্তে তোমাক সমানভাৱে পেলাই দিব ডাষ্টবিনত। শুনিছোঁ সিয়াৰ নেকি বহুত বুদ্ধিমান, কিন্তু মানুহে কুকুৰক পোহে কিয়? কেলে পোহে? কাৰণ নিজৰ সংগী হিচাপে বেছি চতুৰতকৈ বিশ্বাসী কৰাটো বেছি প্ৰয়োজন বুলি ভাবে। যদি এতিয়া মই কওঁ যে তোমাৰ ভাল বন্ধু লাগে নে টকা লাগে, তেন্তে বহুতে ওলাব যে টকা। তেন্তে শুনি লোৱা, বন্ধুৱে শিকাব তোমাক বাস্তৱিকতা আৰু টকাই শিকাব তোমাক আধুনিকতা। যদি মোৰ কথা বিশ্বাস নহয় তেন্তে এবাৰ ট্ৰাই কৰি চোৱা।